হেল্ল', এইটো জিঅ' কাষ্টমাৰ কেয়াৰ হয়নে? হেল্ল', হেল্ল', নমস্কাৰ নমস্কাৰ। মই শ্ৰাৱণ চন্দ্ৰ চৌদাখা। হয়, কমপ্লেইন দুটামান আছিল আপোনালোকৰ ওপৰত। হয়, সেই টাৱাৰ নাপায় আপোনালোকে 30 দিনৰ কাৰ্ডটো আমাক 30 দিনত দিলে আৰু নেটৱৰ্কটো একেবাৰে নেপায়েই, ঘূৰি থাকে গৰু ঘোঁৰা দি। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? হয়, আমাৰ এইফালে কাৰেণ্টটোৰ নিচিনা হৈছে আপোনালোকৰ টাৱাৰটো। থাকিব লাগে কাৰণে আছে, মন গ'লে আহে, মন নগ'লে নাহে। হেল্ল', হেল্ল', চালা কাট খায়ে গ'ল এইটো। কি যে হ'ব গোসাঁই। টাৱাৰলৈ চাবানে, কাৰেণ্টলৈ চাবানে, উপায় নাই। কিমাননো কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিবা আৰু দেই। এই টাৱাৰটো ইহঁতক লৈহে যাবলৈ ক'বলগীয়া হ'ল আৰু। হ'লেও পদূলি মূৰতে টাৱাৰ, তেওঁ বুলি নাই, কাম নাই আৰু। কপাল এখন আৰু ঘামে তিয়াই পেলাইছে। হেৰৌ এইফালে বোলে আকৌ 5G দিয়ে। হেৰৌ ক'ৰ 5Gডাল দিবিনো 4Gটোৱে এইটো 2Gও নাই হোৱা, 1Gহে হৈছে নেকি? 1Gও নহয়, 0G। সিহঁতি আকৌ 5G দিয়ে বোলে, 5G। হেৰৌ